প্রাণ সেউজীয়া যৌবন সেউজীয়া গান এটা বিশেষ ঠাইত আছোহি আচলতে এটা সুন্দৰ পৰিৱেশ চিৰসেউজীয়া আৰু আচলতে আজিৰ সময়ত এনেকুৱা হয়তো আমি পৰিৱেশ দেখা নাপাম বা এনেকুৱা আমি ধৰক উদ্যান দেখা নাপাওঁ আচলতে ক'বলৈ গ'লে এটা সুন্দৰ পৰিৱেশ চাৰিওফালে যোনফালে আপুনি চাব কেৱল সেউজীয়াই দেখা পাব আৰু অকণমান আগবাঢ়ি যাওঁ অকণমান পৰিৱেশটো আপোনালোকক দেখাব চেষ্টা কৰোঁ এনেকৈ চাৰিওফালে কেৱল মাত্ৰ সেউজীয়া সেউজীয়া আৰু বৰ্তমান আচলতে এই যিবিলাক ডিফৰেষ্টেশ্যন হৈছে জংঘলবিলাক কাটি উদ্যানবিলাক কাটি শেষ হৈছে আৰু এনেকুৱা পৰিৱেশ আচলতে বহু ঠাইত আপুনি দেখিবলৈ নাপায় আৰু বৰ্তমান এই সেউজীয়া পৰিৱেশ নোহোৱা হোৱাৰ কাৰণে আচলতে যিটো আমাৰ ইক'চিষ্টেম সেই ইক'চিষ্টেম বদলি গৈছে আৰু সেইকাৰণে গৰমতো ঠাণ্ডাটো গৰম হৈছে আৰু যিটো গৰম প্ৰচণ্ড গৰম আজি কিছুদিনৰ আগত পৰি গৈছিলে আপোনালোকে সেইখিনি জানে তো প্ৰধান কাৰণটোৱে হৈছে যে এই এনেকুৱা ধৰণৰ পৰিৱেশবিলাক আচলতে নোহোৱা হৈছে এনেকুৱা ধৰণৰ গছ গছনিবিলাক আচলতে নোহোৱা হৈছে এক অনন্য পৰিৱেশ বুলি ক'লে ভুল নহ'ব আৰু বহু মানুহৰ ইয়াত ভিৰ হৈছে আহিছে এনজয় কৰিবলৈ আহে ব্যস্ততা এৰি পেলাই এনেকুৱা এটা পৰিৱেশলৈ আহে এনেকুৱা এটা সেউজীয়া পৰিৱেশত আচলতে অকণমান সময় কটাব সকলোৱে বিচাৰে গতিকে সেইকাৰণে বহু মানুহৰ আচলতে সমাগম হয় আৰু জেগাখিনিৰ নাম আচলতে যদি ক'বলৈ যাওঁ ডিব্ৰুগড়ত আছে ডিব্ৰুগড় যিটো বাইপাছৰ কাষতে এই পাৰ্কখন আছে যদি আপোনালোকে ডিব্ৰুগড় আহে নিশ্চয়কৈ আহিব এবাৰ চাই যাব আহকচোন আকৌ এবাৰ গোটেই পৰিৱেশটো আপোনালোকক দেখাব চেষ্টা কৰোঁ সঁচাকৈ যদি আমাৰ সমগ্ৰ চৌপাশটো এনেকুৱা গছ গছনিৰে ভৰা হ'লহেঁতেন নিশ্চয়কৈ আমি আমাৰ যি প্ৰাণ আমাৰ প্ৰাণটোক জীয়াই ৰাখিবলৈ প্ৰয়োজন হোৱা যিখিনি অক্সিজেন সেই অক্সিজেনখিনি বিশুদ্ধ আমি আচলতে অক্সিজেন সেৱন কৰিবলৈ সক্ষম হ'লোহেঁতেন আৰু আচল কথাটো কি হ'ল জানে প্ৰকৃতি যদি নাথাকে জীৱকুলৰ কিন্তু অস্তিত্ব নাথাকিব আৰু আমি যদি নিজকে ৰক্ষা কৰিবলৈ হ'লে প্ৰকৃতিক আমি ৰক্ষণাবেক্ষণ দিবই লাগিব আৰু সেইকাৰণে এজোপা গছ কটাৰ আগত 10 জোপা গছ ৰোপণ কৰাৰ কথাটো ভবাৰ প্ৰয়োজন থাকে আৰু যদি ক'বলৈ যোৱা যায় এই উদ্যানখন যিটো পৰিৱেশ এই পৰিৱেশটো এটা সেউজীয়া পৰিৱেশ এদিনতে হোৱা নাই বহু মানুহৰ ইয়াত কষ্ট আছে শ্ৰম আছে ত্যাগ আছে আৰু তেওঁলোকৰ কষ্টৰ কাৰণে আচলতে আজিৰ এই পৰিৱেশটো গঢ় লৈ উঠিছে আৰু সেইকাৰণে অসমীয়াত এষাৰি কথাও আছে যে কষ্টৰ ফল সদায় মিঠা বুলি কয় আৰু আপুনি যদি যিকোনো কামত কষ্ট কৰি যায় পৰিশ্ৰম কৰি থাকে নিষ্ঠা সহকাৰ কৰি আগবাঢ়ি গৈ থাকে ডেফিনেটলি আপুনি ছাকচেছ হ'বই খনক মহাত্মা গান্ধী উদ্যান খনিকৰ পাৰ্ক বুলি কোৱা হয় আৰু যিটো ডিব্ৰুগড়ৰ যিটো বাইপাছৰ কাষতে অৱস্থিত আৰু ডিব্ৰুগড়ত এটা বিশেষ জনপ্ৰিয় মন্দিৰ আছে যাৰ নাম জগন্নাথ মন্দিৰ আপোনালোকে হয়তো নাম শুনিছে আৰু যদি এয়াৰ ডিষ্টেঞ্চ চাই ইয়াৰ পৰা মাত্ৰ 500 মিটাৰমানহে হ'ব তাতকৈ কিন্তু বেছি নহ'ব আচলতে পাৰ্কখনৰ ওপৰত এটা মৈদাম আছে মৈদামটোৰ পৰা মই আপোনালোকক এই বাইপাছৰ পৰিৱেশটো অলপ জুম কৰি দেখুৱাইছোঁ এনেকৈ এই বাইপাছেৰে অহৰহ গাড়ী অহা যোৱা কৰে বহু মানুহৰ সমাগম আপুনি নিয়াৰ এবাউট যদি ক'বলৈ যোৱা যায় প্ৰায় 300-250মান মানুহ ইয়াত আছে আৰু এনে সঁচাকৈ এটা অতি সুন্দৰ পৰিৱেশ আৰু সকলোৱে আচলতে এনেকুৱা এটা পৰিৱেশ বিচাৰে কাৰণ বৰ্তমান সময়ত এনেকুৱা ধৰণৰ গছ গছনিৰ অভাৱ আছে আৰু একেবাৰে ডিফৰেষ্টেশ্যন হৈছে ঔদ্যোগিকৰণ হৈছে মহানগৰীবিলাক গঢ়ি উঠিছে কংক্ৰিট আচলতে এটা পৰিৱেশৰ মাজত সকলোৱে আহি এনেকুৱা এটা সুস্থ পৰিৱেশত নিজকে ইমান সময় আত্মবিলীন কৰিব বিচাৰে য'ত মুক্তভাৱে উশাহ ল'ব পাৰে মনৰ যিবিলাক ভাৱ মনৰ যিবিলাক কষ্ট সেই কষ্টবিলাক আঁতৰি পাহৰি পেলাই এনেকুৱা এটা চিৰসেউজীয়া পৰিৱেশত সকলোৱে থাকিব বিচাৰে আৰু সেইকাৰণে আচলতে আপোনালোকক পৰিৱেশটো দেখাব চেষ্টা কৰিলোঁ এক অনন্য পৰিৱেশ আৰু যদি কেনেবাকৈ ডিব্ৰুগড় আহে নিশ্চয়কৈ এই পাৰ্কখনলৈ আহিব আৰু আপোনালোকে আহিলে নিশ্চয়কৈ উপভোগ কৰিব পাৰিব আৰু যিটো পৰিৱেশ আচলতে সেই পৰিৱেশটো দেখিলে আপোনালোকৰ সেই আদিম বা আমাৰ আগৰ যি সমাজ ব্যৱস্থা গাঁৱলীয়া যি সমাজ ব্যৱস্থাৰ যেনেকৈ এটা চিৰসেউজীয়া পৰিৱেশে বিৰাজ কৰি থাকে সেই পৰিৱেশলৈ আপোনালোকৰ মনত পৰিব গতিকে ধন্যবাদ সেউজীয়া মন সেউজীয়া প্ৰাণ সেউজীয়া যৌবন সেউজীয়া গান সেউজীয়া